মৰমৰ শিক্ষাৰ্থীসকল, আজি আলোচনা কৰিম প্ৰথম অধ্যায় উদ্ভিদৰ পৰিপুষ্টিৰ কেইটামান প্ৰশ্নৰ উত্তৰ। ১ নম্বৰত আছে খালী ঠাই পূৰ কৰা। ১. হালুক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক খালী ঠাই তাৰপিছত আছে বোলে। ২ নম্বৰ ৰাফলেচিয়া এবিধ ডেছ পৰজীৱী। ৩ নম্বৰ বেংছটা এবিধ ডেছ বেকুৰ। ৪ নম্বৰ হালুক সংশ্লেষণত ডেছ গেছ উৎপন্ন হয়। ৫ নম্বৰ কলচী উদ্ভিদ এবিধ ডেছ উদ্ভিদ। এই প্ৰশ্নকেইটাৰ খালী ঠাইসমূহ পূৰ কৰিব লাগে। এতিয়া আহা আমি এই খালী ঠাইসমূহ পূৰ কৰোঁ। উত্তৰ ১ নম্বৰ হালুক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি বোলে। ইয়াৰ খালী ঠাইটো হৈছে স্বপোষী পৰিপুষ্টি। ২ নম্বৰ ৰাফলেচিয়া এবিধ মূল পৰজীৱী। খালী ঠাইটো হৈছে মূল। ৩ নম্বৰ বেংছটা এবিধ মৃতজীৱী বেকুৰ। ৩ নম্বৰ খালী ঠাই হৈছে মৃতজীৱী। ৪ নম্বৰ হালুক সংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয়। ইয়াৰ খালী ঠাই হৈছে অক্সিজেন। ৫ নম্বৰ হৈছে কলচী উদ্ভিদ এবিধ পতংগভোজী উদ্ভিদ। ইয়াৰ খালী ঠাই হৈছে পতংগভোজী।